এয়া বৰটাৰীত কলগাছি আৰক্ষী থানাৰ অন্তৰ্গত বৰটাৰীত এটা হত্যাকাণ্ড সংঘটিত হৈছিল ইছমাইল হুছেইন আৰু সেই ইছমাইল হুছেইনক হত্যা কৰা হৈছিল আৰু অপৰাধীক গ্ৰেপ্তাৰ কৰিছে আৰু সেই অপৰাধীক লৈ এতিয়া মক ড্ৰিল কৰিব আৰক্ষীয়ে কেনেকৈ হত্যা কৰিছিল সেই বিষয়টো দেখুৱাব। এয়া আমি শুনামতে ছোৱালীজনী ৰাতিপুৱা ঘৰৰ পৰা স্কুললৈ যায়। স্কুলৰ পৰা উভতি অহাৰ সময়তো যেতিয়া ছোৱালীজনী ঘৰত নাপায়, এই অঞ্চলৰ মানুহৰ লগত লৈ ঘৰৰ মানুহে বিচাৰ খোচাৰ কৰাৰ ফলত গোটেই দিন বিচাৰ খোচাৰ কৰে। খেতি পথাৰে ৰাস্তা ঘাটে বিভিন্ন আত্মীয় স্বজনৰ ঘৰতো যেতিয়া নমস্কাৰ। আমাৰ অসমত কি চলি আছে ভাই? এজন 10 বছৰীয়া নাবালিক ছোৱালীক 3জন লংপদে ধৰ্ষণ কৰি হত্যা কৰা হৈছে। ঠিক আছে, মৰিগাঁৱত। ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোকে গম পাবা। মই একো বুজি পোৱা নাই আমাৰ অসমত কি চলি আছে। মানে সৰু সুৰা ল'ৰা ছোৱালীবিলাকো নেৰা হ'ল। মানে ক'ৰবাত গ'লেও, ক'ৰবাত স্কুলত গ'লেও, ক'ৰবাত কলেজত গ'লেও মানে পিছা কৰা বহুত মানুহ আছে। ঠিক আছে, ইমান যে সৰু ছোৱালী নাবালিক ধৰ্ষণ কৰি হত্যা কৰিছে 3জন লংপদে, তেতিয়াহ'লে আপোনালোকে ভাবি চাওক আমাৰ অসমত মানে কি চলি আছে। এইবিলাক লংপদক মানে এনেই এৰিব নিদিয়ে, মানে এনকাউণ্টাৰ কৰিব লাগে মোৰ মতে। এনকাউণ্টাৰ কৰা আইনটো যদি আমাৰ অসমত প্ৰতিদিনে চলি থাকে, তেতিয়াহ'লে ধৰ্ষণ কৰা, কাৰোবাক হত্যা কৰা অলপ কমিব পাৰে, মই ভাবোঁ আৰু না। আপোনালোকে কি ভাবা এইটো কমেণ্টত জনাই দিব। এতিয়া ভাবি চাওক আপোনালোকে 10 বছৰীয়া ছোৱালী, স্কুলত যোৱা ছোৱালীক এনেকুৱা ধৰ্ষণ কৰি হত্যা কৰাটো আপোনালোকে চাই থাকিব পাৰিব নেকি? হত্যাকাৰীক কিবা এটা শাস্তিটো দিবই লাগিব, এনকাউণ্টাৰটো কৰিবই লাগিব। ইমান সৰু ছোৱালীক ধৰ্ষণ কৰি এনেকুৱা হত্যা কৰা আপোনালোকেতো ভাবিবই নোৱাৰিব। ময়ো ভাবিব পৰা নাই আমাৰ অসমত কি চলি আছে। মিডিয়া, ফেচবুক, ইউটিউবত দেখিলে খালি সৰু ছোৱালীক ধৰ্ষণ কৰিলে, হত্যা কৰিলে, এইবিলাক মানে কিহৰ কাৰণে বাঢ়ি যাই আছে। আৰু মই মানুহক ক'ব নোৱাৰোঁ এই 3জন মানুহে হিন্দু আছিল না মুছলিম আছিল, এইটো আপোনালোকৰ কমেণ্টৰ মাজত মই শুনিব বিচাৰিছোঁ। মই জানো দিয়ক, মই কৈ নিদিওঁ। এতিয়া আপোনালোকে ভাবিব যে আমাক হিন্দু মুছলমান লৈ হিংসা কৰি আছে, এইবিলাক ভাবিব। মই আপোনালোকৰ মাজত এইটো আপডেট দিছোঁ যাতে আমাৰ সৰু সৰু ছোৱালীবিলাক, নাবালিকক নিজৰ মা দেউতাকে অতি সোনকালে ছেফটি কৰি ৰাখিব। আমাৰ দিনকাল বেয়া হৈ আছে যে স্কুল কলেজত ছাত্ৰ ছাত্ৰীয়ে গ'লেও তাৰ পিছা কৰা মানুহ আছে। এইবিলাক মানে এনকাউণ্টাৰ কৰিব লাগে। যদি বেয়া কাম কৰিব বিচাৰিছে এইবিলাকক আমাৰ অসমত কোনো জাগা দিব নালাগে, ডাইৰেক্ট এনকাউণ্টাৰ কৰিব লাগে আৰু কিবা এটা ব্যৱস্থা ল'বলৈ লাগে আমাৰ অসম চৰকাৰে। ঠিক আছে, এই ঘটনাটো মৰিগাঁৱত হৈছিল আৰু 3জন হত্যাকাৰীক এতিয়া এৰেষ্ট কৰা হ'ল নেকি অসম আৰক্ষীয়ে। তো আপোনালোকে নিউজত সম্পূৰ্ণকৈ চালে গম পাব বন্ধু বান্ধৱী। তো পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ। যদি চেনেল নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' আপোনালোকে চাই আছা এবাৰ কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱী। আৰু ভিডিঅ'টো কিন্তু শ্বেয়াৰ কৰি দিব দেই, যাতে আমাৰ সৰু সৰু নাবালিক ছোৱালীবিলাকে নিজৰ মা দেউতাকে স্কুললৈ, পাৰিলে স্কুলত লৈ যাব। নিজে নিজে যোৱা হ'ল আমাৰ সৰু সুৰা ল'ৰা ছোৱালীবিলাকে, সেইকাৰণে কিবা এটা চান্স পাই আছে মানুহবিলাকে। মই ভাবিছোঁ সৰু ছোৱালীমানক মানে ঘৰৰ মানুহে অলপ ছেভ কৰি ৰাখিলে হ'ল। ঠিক আছে, ভিডিঅ'টো চাই ল'ব। এই হত্যাকাৰীগৰাকীক এনকাউণ্টাৰ কৰিব লাগে না নাই আপোনালোকে মোক কমেণ্ট কৰি জনাই দিব। আৰু যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আমি নিউজটো চাই ল'ম বাৰু কেনেকৈ হত্যা কৰা হৈছিল ধৰ্ষণ কৰি। মানে মৰা পাতত পেলাই থৈছে বোলে, মৃত্যু দেহটো হত্যা কৰিছে, তাৰপিছত মৰা পাতত পেলাই থৈছে। চাই লোৱাচোন আপোনালোকে ভিডিঅ'টো, কিমান যে দুখ লাগিব, চাই লোৱা। আমি শুনামতে ছোৱালীজনী ৰাতিপুৱা ঘৰৰ পৰা স্কুললৈ যায়। স্কুলৰ পৰা উভতি অহাৰ সময়তো যেতিয়া ছোৱালীজনী ঘৰত নাপায়, এই অঞ্চলৰ মানুহৰ লগত লৈ ঘৰৰ মানুহে বিচাৰ খোচাৰ কৰাৰ ফলত গোটেই দিন বিচাৰ খোচাৰ কৰে। খেতি পথাৰে ৰাস্তা ঘাটে বিভিন্ন আত্মীয় স্বজনৰ ঘৰতো যেতিয়া ছোৱালীজনক বিচাৰি থাকে, নোপোৱাৰ ফলত এই অঞ্চলৰ কিছু খেতি পথাৰ, মৰাপাট খেতি যথেষ্ট আছে। এই খেতিত কিছু মানুহে দল বান্ধি যেতিয়া বিচাৰিবলৈ যায়, তেতিয়া ছোৱালীজনক উলংগ অৱস্থাত এটা মৰাপাট খেতিৰ ভিতৰত পায়। আৰু এটা কথা হয়তো স্পষ্ট হৈছে যে ছোৱালীজনীক কোনোবা দুষ্কৃতিকাৰীয়ে
ধৰ্ষণ কৰি তাৰপিছত হত্যা কৰা হৈছে। তো যথেষ্ট দুখজনক ঘটনা। আমি আপোনালোকৰ জৰিয়তে বৰপেটা পুলিচ প্ৰশাসনক এটা অনুৰোধ জনাওঁ যে খুব কম দিনৰ ভিতৰত, এসপ্তাহৰ ভিতৰত তদন্তক্ৰমে দোষীক বিচাৰি উলিয়াই ফাঁচী কাঠত যাতে ওলাব পাৰে, এই অনুৰোধ আমি বৰপেটা পুলিচ প্ৰশাসনক জনালোঁ। অন্যথা আমি কিন্তু এই অঞ্চলৰ মানুহ ৰাইজ যথেষ্ট আৱেগিক হৈ আছোঁ। আমাৰ ছোৱালী ধৰ্ষিতা হৈছে, আমি যথেষ্ট মৰ্মাহত। অন্যথা আমি কেনেকুৱা ধৰণৰ আন্দোলন আমি গঢ়ি উঠাম আমি কিন্তু কেতিয়া ভাষাৰে প্ৰকাশ কৰিব পৰা নাই। তো আমি পুলিচ প্ৰশাসনক এটাই অনুৰোধ জনাইছোঁ, আপোনালোকে আপোনালোকৰ দায়িত্ব সুকলমে পালন কৰক, অন্যথা পৰিস্থিতি যথেষ্ট ভয়াৱহৰ ফালে গুচি যাব। আঘাত আছে, তেওঁক যে ৰেপ কৰিছে, তেওঁৰ শৰীৰত বহুত আঘাত আছে। তেওঁৰ হাত ভৰি বান্ধি লৈ পেলাই মুখত সোপা দি পেলাই এই অপকাণ্ডটো কৰিছে। গতিকে তেওঁক এই নিষ্ঠুৰভাৱে হত্যা কৰা হৈছে। গতিকে এই নিষ্ঠুৰ হত্যাৰ বিৰুদ্ধে আমি দাবী জনাইছোঁ, ৰাইজৰ হাতত সেই অপৰাধীক এৰি দিয়ক, আমি ৰাইজে তাৰ উচিত শিক্ষা দিম, এই আমাৰ দাবী। কনৰা ব্ৰহ্মপুত্ৰ বেলি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বিষয় শিক্ষক মুকাদ্দাছ আলী, তেখেতৰ কনিষ্ঠ কন্যা, আমি জনামতে চতুৰ্থ কন্যা, ইয়াতে স্থানীয় চৰকাৰী স্কুল তৃতীয় শ্ৰেণীত পঢ়ে। আমি আজি সন্ধিয়া হঠাৎকৈ জানিব পাৰিলোঁ যে ছোৱালীজনী মৰাপাট খেতিত পোৱা গৈছে। আমি সচেতন ৰাইজ হাজাৰ হাজাৰ মানুহ ইয়াতে সমবেত হৈছে, আমি সকলোৱে মৰ্মাহত। কি হৈছে এই বস্তুটো এতিয়া যি আমাৰ মানে এটা আইডিয়া হৈ আছে যে ছোৱালীজনী যিসকলে প্ৰত্যক্ষদৰ্শী মৰাপাট খেতিৰ পৰা উদ্ধাৰ কৰি আনিছে, এটা দৰ্শিতা বুলি এটা অনুমান কৰা হৈছে। এটা ব্লিডিঙো হৈছে অলৰেডি, পুলিচ চলি আছে। চৰকাৰ মানে অসমৰ মুখ্যমন্ত্ৰী ভাল, অসমৰ মুখ্যমন্ত্ৰীক জনাইছোঁ, অনুৰোধ জনাইছোঁ। আমাৰ এই অঞ্চলত যিটো প্ৰথম এইটো কাম, এনেকুৱা কাম আমি স্বাধীনতা পিছত দেখা নাই। মুখ্যমন্ত্ৰীক অনুৰোধ জনাম এনেকুৱা দোষীক কৰায়ত্ব কৰি ডাইৰেক্ট এনকাউণ্টাৰ, যাতে সমাজত এনেকুৱা মানুহ মানে জেলত দিলে মানুহ বাচি থাকে। বৰপেটা পুলিচ প্ৰশাসনে অতি সোনকালে আসামী কৰায়ত্ব কৰি মুখ্যমন্ত্ৰীক অনুৰোধ জনাম, ডাইৰেক্ট এনকাউণ্টাৰ আমি বিচাৰিছোঁ। এয়া বৰটাৰীত, কলগাছি আৰক্ষী থানাৰ অন্তৰ্গত বৰটাৰীত এটা হত্যাকাণ্ড সংঘটিত হৈছিল ইছমাইল হুছেইন, আৰু সেই ইছমাইল হুছেইনক হত্যা কৰা হৈছিল আৰু অপৰাধীক গ্ৰেপ্তাৰ কৰিছে। আৰু সেই অপৰাধীক লৈ এতিয়া মকড্ৰিল কৰিব আৰক্ষীয়ে, কেনেকৈ হত্যা কৰিছিল সেই বিষয়টো দেখুৱাব। এয়া সেই ঘটনাস্থলী বৰটাৰী, প্ৰশাসনৰ মানুহ আহিছে। বৰপাত আলী আৰু তেওঁৰ পুত্ৰ নজৰুল ইছলাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এয়া সেই দুগৰাকী অপৰাধী, এই দুগৰাকী অপৰাধী আৰক্ষীয়ে ধৰিছে। ইয়াতে কেনেকৈ হত্যা কৰা হৈছিল দেখুৱাই আছে, আৰক্ষীয়ে দেখুৱাই আছে। ইয়াতে এই ঘটনাটো চাবলৈ বহুত মানুহ উপস্থিত হৈছে। হাজাৰ হাজাৰ মানুহ ইয়াতে উপস্থিত হৈছে। এইটো স্থলতেই
ঘটনাটো সংঘটিত হৈছিল। এয়া বৰটাৰীত কলগাছি আৰক্ষী থানাৰ অন্তৰ্গত বৰটাৰীত এটা হত্যাকাণ্ড সংঘটিত হৈছিল ইছমাইল হুছেইন, আৰু সেই ইছমাইল হুছেইনক হত্যা কৰা হৈছিল আৰু অপৰাধীক গ্ৰেপ্তাৰ কৰিছে, আৰু সেই অপৰাধীক লৈ এতিয়া মকড্ৰিল কৰিব আৰক্ষীয়ে। কেনেকৈ হত্যা কৰিছিল সেই বিষয়টো দেখুৱাব। এয়া সেই ঘটনাস্থলী বৰটাৰী, প্ৰশাসনৰ মানুহ আহিছে। এয়া সেই দুগৰাকী অপৰাধী, এই দুগৰাকী অপৰাধী আৰক্ষীয়ে ধৰিছে। ইয়াতে কেনেকৈ হত্যা কৰা হৈছিল দেখুৱাই আছে, আৰক্ষীয়ে দেখুৱাই আছে। ইয়াতে এই ঘটনাটো চাবলৈ বহুত মানুহ উপস্থিত হৈছে। হাজাৰ হাজাৰ মানুহ ইয়াতে উপস্থিত হৈছে। এইটো স্থলতেই ঘটনাটো সংঘটিত হৈছিল। যোৱাকালি সন্ধিয়া আমাৰ এৰাউণ্ড 7টামান বজাত এটা নিৰুদ্দেশ সম্পৰ্কীয় কমপ্লেইন আহিছিলে মন্দিয়া আউটপোষ্টত। খবৰ দিছিল যে তেওঁৰ নাবালিকা ছোৱালীজনী স্কুলৰ পৰা অহাৰ পিছত নিৰুদ্দেশ হৈ আছে, আৰু সেই সূত্ৰে আমাৰ IC মন্দিয়া তেখেতে এটা এনকুৱাৰী কৰি আছিলে, আৰু এনকুৱাৰী কৰি থাকোঁতেই আমি খবৰ পালোঁ যে যিগৰাকী নাবালিকা ছোৱালী তেওঁৰ মৃতদেহটো তেওঁৰ ঘৰৰ ওচৰতে এটা মৰাপাটৰ খেতিত মানে পোৱা গৈছে বুলি ক'ব। তো লগে লগে আমাৰ IC মন্দিয়া আৰু আমাৰ DSP বৰ্ডাৰ তেওঁলোকে তালৈ জেগালৈ গ'ল, আৰু আমাৰ এটা টীম তালৈ গুচি গ'ল, আৰু আমিও তালৈ গ'লোঁ। গৈ পেলাই গোটেইখিনি বস্তু ইনভেষ্টিগেট কৰি গম পালোঁ যে ছোৱালীগৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে। তো ইমিডিয়েটলি চাৰ্কেল অফিচাৰক খবৰ দিয়া হ'ল, আৰু যিটো প্ৰিলিমিনাৰী চালোঁ তথ্য পাতি চাই দেখিলোঁ যে এইটো এটা ৰেপ উইথ মাৰ্ডাৰ বুলি আমাৰ সন্দেহ হ'ল। ছোৱালীজনী ৰেপ উইথ মাৰ্ডাৰ। চ' যিখিনি আমি মানে পিঅ'ত যিখিনি আমাৰ এভিডেঞ্চ আছিলে সেইখিনি আমি কালেক্ট কৰিলোঁ। আমাৰ ক্ৰাইম চিন অফিচাৰ গ'ল, সেইখিনি কালেক্ট কৰি পেলাই আমি বাকী আনুষংগিক কিছুমান আমি ষ্টেটমেণ্ট ল'লোঁ যে ছোৱালীজনী স্কুলত কেইটা বজাত আহিছিলে, ক'ত গৈছিলে, কিমান সময়ৰ পৰা অহা নাছিলে, এই গোটেই তথ্যবিলাক চাওঁতে আৰু বিভিন্ন ধৰণৰ আমি তেওঁৰ মানে স্কুলত কিমান সময়লৈকে আছিলে হেডমাষ্টাৰক আমাক সোধা হ'ল, বা অন্যান্য আমি কিছুমান এভিডেঞ্চ আমি কালেক্ট কৰিলোঁ। তেতিয়া আমি এটা খবৰ পালোঁ যে ইতিমধ্যে আমাৰ 2-3টা টীম তাত লাগি আছিলে। OC বাগবৰ, আমাৰ DSP বৰ্ডাৰ, এনেকৈ এটা টীম লাগি আছিলে। আমি খবৰ পালোঁ যে 3জন ল'ৰা, সেই 3গৰাকীও নাবালক, মানে CCL। তেওঁলোকে এই ছোৱালীজনীক স্কুলৰ পৰা আহি থকাৰ সময়তেই ঘৰলৈ আহি থকাৰ সময়ত ৰাস্তাতেই ছোৱালীজনীক মানে টানি লৈ গৈছে মৰাপাটৰ খেতিৰ ভিতৰত নি পেলাই এই মানে যিটো জঘন্য ঘটনা, এই ঘটনাটো সংঘটিত কৰিছে। আৰু আমি সেই ল'ৰা 3জনকে আমি ইতিমধ্যে আমি এপ্ৰিহেণ্ড কৰিছোঁ। তেওঁলোকক আমি সোধপোছ কৰিলোঁ, আৰু সোধপোছ কৰোঁতে তেওঁলোকে স্বীকাৰ কৰিলে যে এইটো কথা আমি তেওঁলোকে এই কামটো কৰিছে বুলি।
গতিকে তেওঁলোকৰ ষ্টেটমেণ্টৰ ভিত্তিত আমি দেখিলোঁ যে ঘটনাটো হয়। চ' এতিয়া আমি তেওঁলোকৰ পৰিয়ালৰ মানুহক খবৰ দিছোঁ, ইতিমধ্যে পষ্টমৰ্টেমৰ কাৰণে বডিটো গৈছে। চ' আকৌ পিছত আমি যেতিয়া তদন্তত আমি গম পাম যে তেওঁলোকৰ মটিভটো কি আছিল, কিয় এনেকুৱা কৰিলে। যিহেতু গোটেইকেইজন নাবালক, গতিকে আৰু ওচৰৰ পাজৰৰে হয়, সেই গাঁওখনৰ ওচৰৰ পাজৰৰে হয়, গতিকে ঘটনাটো দুৰ্ভাগ্যজনক। আৰু আমি এজ পাৰ ল আইনমতেই এই গোটেই ঘটনাটো আমি তদন্ত কৰিম আৰু বাকী যিখিনি আমাৰ এভিডেঞ্চ কালেকশ্যন আছে সেইখিনি আমি কৰি আছোঁ আৰু কৰি থাকিম। এতিয়া তেওঁলোকে স্কুলত পঢ়ি আছিল আৰু তাত আমি এটা তথ্যও পাইছোঁ যে তাৰে এজন, যি তিনিজন আমি ধৰিছোঁ তাৰে এজন তেওঁলোকৰ অলপ দূৰ সম্পৰ্কীয় হয়।